নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো। কোৱেশ্চন নম্বৰ 1, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? 4টি অপচনৰ ভিতৰত সঠিক অপচন এ নলিনীবালা দেৱী। নেক্সট কোৱেশ্চন, ভাৰতৰ সংবিধানত কেতিয়া মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল? 4টি অপচনৰ ভিতৰত সঠিক অপচন অপচন ডি। নেক্সট কোৱেশ্চন হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে? তলত 4টি অপচনৰ ভিতৰত সঠিক অপচন অপচন ডি আহমেদাবাদ। নেক্সট কোৱেশ্চন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? তলত 4টি অপচনৰ ভিতৰত সঠিক অপচন অপচন ডি মংগল পাণ্ডে। নেক্সট কোৱেশ্চন হৈছে তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম কি? তলত 4টি অপচনৰ ভিতৰত সঠিক অপচন অপচন এ ভাৰতনাট্যম। নেক্সট কোৱেশ্চন হৈছে বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি? 4টি অপচনৰ ভিতৰত সঠিক অপচন অপচন বি শুক্লধ্বজ। নেক্সট কোৱেশ্চন হৈছে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? 4টি অপচনৰ ভিতৰত সঠিক অপচন অপচন চি ইউৰেনাছ। নেক্সট কোৱেশ্চন হৈছে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? 4টি অপচনৰ ভিতৰত সঠিক অপচন অপচন বি শংকৰদেৱ। নেক্সট কোৱেশ্চন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? 4টি অপচনৰ ভিতৰত সঠিক অপচন অপচন এ যোৰহাট। নেক্সট কোৱেশ্চন হৈছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? 4টি অপচনৰ ভিতৰত সঠিক অপচন অপচন চি ৰাষ্ট্ৰপতি। নেক্সট বাইবেল কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? 4টি অপচনৰ ভিতৰত সঠিক অপচন আপোনালোকে কমেণ্টত লিখি দিবা। Please like, comment and subscribe my channel.